চাওক নাজাৰা চাওক আজি কেনেকুৱা পৰিৱেশ চাওক তামাম ৰ'দ দিছে আজি চাওক খেতি পথাৰ কি মজা পৰিৱেশ আজি বহুত ভাল লাগিছে দেই ৱাও OMG Hello buddies welcome to another vlog I hope everyone is fine তো I am Lokesh আৰু আজি যাবলৈ ওলালো আজি ক'ত যাম আপোনালোকক দেখুৱাম বাৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব এইখিনি ৰিকুৱেষ্ট ভিডিঅ'টো শেষলৈকে চাই থাকিব নিশ্চয় গম পাব আৰু মই এতিয়া অভয়পুৰী গৈ আছোঁ অভয়পুৰীত যোৱাৰ পিছত ক'ত যাম আপোনালোকক জনাই আছোঁ বাৰু তো অভয়পুৰীত গৈ আপোনালোকক দেখুৱাই আছোঁ এতিয়া মই গাড়ীত যাম মানে লাইন গাড়ীত যাব লাগিব তো তাতে অভয়পুৰীত যাম আৰু অভয়পুৰীত গৈ আপোনালোকক দেখুৱাই আছোঁ আৰু ক'ত যাম গোটেইখিনি গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকক 2000 years later তো ইয়াৰ বাদিছ ফাইনেলি আহি পালোঁ অভয়াপুৰী বাটাবাৰী আৰু মই বৰ্তমান বাটাবাৰী ইয়াতে আছোঁ বন্ধুৰ এই যে দিগন্ত মোৰ পিছফালে আছে দিগন্তহঁতৰ ঘৰৰ পৰা আহিলোঁ এতিয়া ড্ৰেছ চেঞ্জ কৰিলোঁ একেবাৰে মহাদেৱৰ ভক্ত হৈ গ'লোঁ আৰু মোৰ পিছফালে আছে আচল মহাদেৱৰ ভক্ত তো আমি মানে আমাৰ দলটো ইয়াতে আছে তো দলটো লগ কৰোঁ এতিয়া তাৰপিছত আমি যাম ক'ত যাম আপোনালোকক দেখুৱাই আছোঁ বাৰু শেষলৈকে চাই থাকক গম পাব আৰু কিমান দূৰ যাম আমি গোটেইখিনি গম পাব তো চাই থাকক একবাৰে বহুত তামাম ৰ'দ দি আছে দেই আজি তো এতিয়া তাতে গৈ আছোঁ চাই থাকক বলব তো ইয়াৰ বাৰিছ বৰ্তমান আছে দীঘলীখোলা ইয়াৰ বাটাবাৰী শিৱ মন্দিৰ আঞ্চলিক শিৱ মন্দিৰ আৰু ইয়াতে আমাৰ এতিয়া দৰ্শন হ'ব তাৰপিছত দৰ্শন কৰাৰ পিছত আমি মানে যাম আৰু আমি ক'ত যাম অলপ পিছত আপোনালোকক জনাইছোঁ তো ইয়াৰ আমাৰ এতিয়া দৰ্শন কৰিম আমি শিৱ বাবা নিমিত্তে হৰি হৰি বলো হৰি বল শিৱ সাগরে নমস্তে হরি হরি বলো হরি বল बोलो शिव बाबा के शिव बाबा के जय शिव बाबा की जय बोल बोल ইয়াৰ বাদিছ ফাইনেলি উঠিলোঁ গাড়ীখনত আৰু আমাৰ এতিয়া মানে ষ্টাৰ্ট হ'ব মানে ষ্টাৰ্ট দিম এতিয়া মানে ষ্টাৰ্ট হ'ব মানে ষ্টাৰ্ট দিম এতিয়া তো ইয়াৰ বাদিছ ফাইনেলি উঠিলোঁ আৰু এতিয়া আমি মানে ৰাওনা হ'ম আৰু আমি মোটামুটি কিমান কিলোমিটাৰ হ'ব ৰে 550 কিলোমিটাৰ হ'ব তো বহুত দূৰ আৰু আমি যাম কৈ আছোঁ দে তো আমি যাম মানে শিৱসাগৰ শিৱদৌলত যাম আৰু আজি প্ৰথমবাৰ তো বহুত ভাল লাগিছে আৰু ইয়াৰ আগতে আমি নগাঁও গৈছিলোঁ আজি শিৱসাগৰ যাম মানে যাবলৈ ৰেডি তো চাই থাকক ব্লগটো এনজয় কৰি থাকক শিৱ বাবা সৰু তাৰে ভাইটি সৰু তাৰে আৰু এইবিলাক মানে ৰাস্তাত খিচিৰি বনোৱা হ'ব তো তাৰ বাবে এইবিলাক চিলিণ্ডাৰ ক'ৰবাত ৰখি মানে তাতে বনোৱা হ'ব মানে ব্যৱস্থা কৰা হ'ব আৰু এইটোত বলবম গান আহিব মজা কৰি
2,000 years later. তো ইয়াৰ বাদিছ ফাইনেলি ৰাজাপাৰা আহি পালোঁ আৰু ইয়াতে বোলে কিবা কিবি খায় তো তাৰ কাৰণে ইয়াতে অলপমান ৰখিছে আৰু এতিয়া আমি মানে কিবা কিবি খাম আৰু তাৰপিছত আকৌ মানে চলাচল কৰিব গাড়ীখন তো চাই থাকক আছে আগত হোটেল আছে বহুতকেইটা হোটেল আছে 1 hour later. Two hours later. তো ইয়াৰ বাদিছ অৱস্থা একেবাৰে বেয়া মানে বৰষুণত ত্ৰিপাল আছিল যদিও বৰষুণত মানে ভিজিলোঁ ত্ৰিপালখন মানে ফুটা আছিল তো তাৰ কাৰণে মানে ভিজিব লগা হ'ল আৰু বহুতে ভিজিছে তো এনেকৈ আহিলোঁ আৰু বহুত কষ্টৰে তো আমি কাইলৈহে গৈ পাম চাই থাকক চবে চাগে ৰ'দ দিছে মানে ৰ'দ দি আছে তো হঠাৎ মানে বৰষুণ মানে হঠাৎ বতৰ চেঞ্জ হৈ গৈছে এই দিছে অৱস্থা একেবাৰে বেয়া ভিজি গৈছে চব এই যে বক্সকা হাল চাই দিগন্ত কিবা ক हम लोग टुपटुपा है हम लोग टुपटुपा है বঢ়িয়া ओए रशीदाला नो इदिना रशीदा কেমন 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 শিবসাগর জিন্দাবাদ বলবম জিন্দাবাদ জিঅ' এখন ত্ৰিপাল আনিছিলোঁ সেই ত্ৰিপালখনৰ আছিল ফুটা গতিকে এই বেটাসকলৰ অৱস্থা একেবাৰে টুপটুপা কি কৰিব উপায় নাই বলব তো ইয়াৰ বাদিছ ফাইনেলি সন্ধিয়া হৈ গ'ল আৰু আমি বৰ্তমান পালোঁ গুৱাহাটী চহৰ আৰু আমি কাইলৈহে গৈ পাম তো आज का ये सफ़र जारी रहेगा आप लोग वीडियो लास्ट तक देखते रहिए আৰু এয়াই হ'ল গুৱাহাটী চহৰৰ ট্ৰাফিক জাম য'ত নেকি হাজাৰ হাজাৰ গাড়ী কি কৰিব উপায় নাই বলব 2,000 years later. তো ইয়াৰ বাদিছ আমি য'ত বৰ্তমান আছোঁ এই লোকেশ্যনটো হ'ল ধূপগুৰি কামৰূপ আৰু এইখন হ'ল নেতাজী হোটেল তো আমি ইয়াতে অলপমান ৰখিলোঁ কাৰণ ইয়াতে খিচিৰি ব্যৱস্থা কৰা হ'ব আৰু খিচিৰি খোৱাৰ পিছতহে আমি আকৌ গৈ থাকিম মানে আজি ৰাতিটো চাবাৰ হৈ থাকিব ৰাতিপুৱাহে গৈ পাম ৰাতিপুৱা কেইটা বাজে ক'ব নোৱাৰোঁ ইয়াৰ পৰা আৰু মোটামুটি 313 কিলোমিটাৰমান আছে তো আজি ৰাতিটো চাবাৰ হৈয়ে থাকিব উপায় নাই আৰু আমি বৰষুণত তিতি আহিছোঁ ক'ৰবাত বৰষুণ আছিলে তো তেনেকৈ আহিলোঁ আৰু কিবা কিবি কৰি যে বিলাহী আৰু ইপিনে আছে গৰম খিচিৰি হৈ আছে আৰু মানে খাব পাম আৰু বহুত ভোক লাগি আছে সোনকালে হ'ব লাগে A few moments later. তো ফাইনেলি খিচিৰি হৈ গ'ল আৰু ইপিনে খাই আছে চাওক খাই আছে শাৰী 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 কৰি বহিছে আৰু এতিয়া মই খাম ভোক লাগিছে দেই ৰ'ব নোৱাৰোঁ আৰু The next day.